নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অনুশীলনী 1বিৰ প্ৰশ্নকেইটা। প্ৰথমটো কৈছে তলৰ চৰ্ত সিদ্ধ হোৱাকৈ অখণ্ড সংখ্যা এ আৰু বি নিৰ্ণয় কৰা যাতে 1 নম্বৰটো কৈছে এ প্লাছ বি ধনাত্মক। এতিয়া এ যিকোনো এটা সংখ্যা ধৰি পৰিছে আৰু বি যিকোনো এটা সংখ্যা ধৰি পৰিছে আৰু সিহঁতৰ যোগফলটো ধনাত্মক হ'ব লাগে। তেনেকুৱা আমি সংখ্যা ধৰিব পাৰোঁ। ধৰি লোৱা যদি আমি এটো 5 ধৰোঁ, বিটো যদি 6 ধৰোঁ, তেতিয়া ইহঁতৰ যোগফলটো 5 প্লাছ 6 আমি 11 এটা ধনাত্মক অখণ্ড সংখ্যা পাম। কিন্তু আমি যদি এটা বেলেগ ধৰণে লওঁ, ধৰি লোৱা এ ইকুৱেল টু -5 ল'লোঁ আৰু বি ইকুৱেল টু যদি 4 লওঁ, তেতিয়া ইহঁতৰ যোগফলটো এ প্লাছ বি -5 প্লাছ 4 ইকুৱেল টু আমি এটা ঋণাত্মক অখণ্ড সংখ্যা পাম। অৰ্থাৎ এ ইকুৱেল টু -5 আৰু বি ইকুৱেল টু 4 ল'লে আমি শুদ্ধ উত্তৰটো নাপাম। অৰ্থাৎ ইয়াৰ ক্ষেত্ৰত আমি -5 আৰু 4 ল'ব নোৱাৰোঁ। গতিকে এনেকুৱা ধৰণৰ ধনাত্মক অখণ্ড সংখ্যা ল'ব লাগিব এ আৰু বিৰ ঠাইত, তেতিয়া আমি দুয়োটাৰে যোগফলটো ধনাত্মক অখণ্ড সংখ্যা পাম। আৰু বেলেগ উদাহৰণ দিব পাৰি। ধৰি লোৱা এ ইকুৱেল টু -3 লোৱা হ'ল আৰু বি ইকুৱেল টু 4 লোৱা হ'ল, তেতিয়াও আমাৰ হ'ব এ ইকুৱেল টু 3 আৰু বি ইকুৱেল টু 4 ল'লেও আমাৰ হ'ব। কেনেকৈ? কাৰণ আমাক দিছে যে এ প্লাছ বি ইকুৱেল টু এইটো ধনাত্মক হ'ব লাগে আৰু এ ইকুৱেল টু যদি আমি -3 ধৰোঁ, বি ইকুৱেল টু যদি 4 ধৰোঁ, তেতিয়া আমাৰ উত্তৰটো পোৱা নল'ব। অৰ্থাৎ এটা ধনাত্মক সংখ্যা হ'ব। এইটো হ'ব এ ইকুৱেল টু 5 বি ইকুৱেল টু 6 ধৰিলেও হ'ব আৰু এ ইকুৱেল টু -3 বি ইকুৱেল টু 4 ধৰিলেও শুদ্ধ হ'ব। 2 নম্বৰ চৰ্তটো দিছে এ প্লাছ বি ঋণাত্মক। এতিয়া এ আমি এটা যিকোনো অখণ্ড সংখ্যা ধৰিব লাগে আৰু বি যিকোনো এটা অখণ্ড সংখ্যা ধৰিব লাগে আৰু সিহঁতৰ যোগফলটো ঋণাত্মক হ'ব লাগে। ধৰি লোৱা আমি এ ইকুৱেল টু 3 ধৰিলে আৰু যদি বি ইকুৱেল টু আমি 5 ধৰোঁ, তেতিয়া ইহঁতৰ যোগফলটো 3 প্লাছ -5 আমি -2 পাম। কাৰণ এইখিনি প্লাছ 3 প্লাছ আৰু মাইনাছ হ'ব আৰু 5 হ'ব। গতিকে 3 আল্টিমেটলি 3 -5 হ'ব আৰু তাৰ উত্তৰটো হ'ব -2। অৰ্থাৎ আমি ইয়াৰ ক্ষেত্ৰত এ ইকুৱেল টু 3 আৰু বি ইকুৱেল টু -5 ধৰিলে চৰ্তটো সিদ্ধ হ'ব। 3 নম্বৰ চৰ্তটো দিছে এ প্লাছ বি ইকুৱেল টু 0। ইয়াত এ আমি যদি ধৰোঁ 5 আৰু বি যদি এ ইকুৱেল টু যদি 5 ধৰোঁ, বি ইকুৱেল টু যদি -5 ধৰোঁ, তেতিয়াহ'লে আমি যেতিয়া এ প্লাছ বি কৰিম, এ প্লাছ বি অৰ্থাৎ 5 প্লাছ -5, তেতিয়া আমি আনচাৰটো 0 পাম। অৰ্থাৎ এইটো যোগাত্মক বিপৰীতৰ কথা কৈছে। এ প্লাছ বি ইকুৱেল টু 0, ইয়াত যোগাত্মক বিপৰীতকেইটা যোগ কৰিলেহে সদায় আমি 0 পাম। তাৰ বাহিৰে যোগাত্মক বিপৰীতৰ বাহিৰে বেলেগ সংখ্যা যোগ কৰিলে আমি 0 নাপাম। গতিকে ইয়াতে যোগাত্মক বিপৰীতেই হ'ব। 4 নম্বৰ চৰ্তটো দিছে এ ইজ নট ইকুৱেল টু বি আৰু এ প্লাছ বি ইকুৱেল টু 0। গতিকে সেইটোৱে যোগাত্মক বিপৰীতৰ কথাটোৱে কৈছে ইয়াতো। আমি যদি যিকোনো এটা সংখ্যা 6 ধৰোঁ, এ ইকুৱেল টু 6, বি ইকুৱেল টু যদি -6 ধৰোঁ আৰু এ আৰু বি অৰ্থাৎ 6 আৰু -6 দুয়োটাই বেলেগ বেলেগ সংখ্যা, এ ইজ নট ইকুৱেল টু বি, গতিকে দুয়োটাই বেলেগ বেলেগ সংখ্যা আৰু আমি যদি দুয়োটাকে যোগ কৰোঁ 6 প্লাছ -6, তেতিয়াহ'লে আমি উত্তৰটো 0 পাম। 5 নম্বৰটো চৰ্ত কৈছে যে এ ইকুৱেল টু বি আৰু এ মাইনাছ বি ইকুৱেল টু 0। গতিকে এ আৰু বি সমান আৰু এ মাইনাছ বি ইকুৱেল টু 0। আমি যিকোনো সংখ্যা ল'লে, ছাপ'জ আমি ধৰি ল'লোঁ 6 - 6, এ মানেও 6, বি মানেও 6, যদি মাইনাছ কৰোঁ তেতিয়াহ'লে আমি 0 পাম। এ ইকুৱেল টু যদি 6 ধৰোঁ, বি ইকুৱেল টু যদি 6 ধৰোঁ, তেতিয়া আমি সিহঁতৰ বিয়োগফলটো 0 পাম। 6 নম্বৰ চৰ্তটো প্ৰশ্নত ভুলকৈ দিয়া আছে, কিতাপত ভুলকৈ দিয়া আছে। ইয়াত দিয়া আছে এ ধনাত্মক, বি ঋণাত্মক
আৰু a মাইনাছ b ঋণাত্মক। এনেকুৱা কোনো ধৰণৰ সংখ্যাই নাই। ধৰি লওক যিকোনো এটা সংখ্যা a মানে হ'ল 6, b মানে হ'ল -7 ধৰি ল'লোঁ। এতিয়া আমাক ধৰি পৰিছে a ধনাত্মক, গতিকে ধৰিছোঁ। b ঋণাত্মক ধৰি পৰিছে, গতিকে ধৰিছোঁ। যদি আমি a মাইনাছ b কৰোঁ, অৰ্থাৎ 6 মাইনাছ -7, তেতিয়া ঋণাত্মক পাব লাগে। ইয়াত চোৱা মাইনাছ মাইনাছ, গতিকে প্লাছ হৈ যাব, 6 + 7। গতিকে এইটো যিটো সংখ্যা ওলাব যোগ কৰিলে সেইটো সদায় ধনাত্মকে ওলাব, কেতিয়াও ঋণাত্মক নোলায়। গতিকে এইটো ভুলকৈ দিয়া আছে। 7 নম্বৰটো a ধনাত্মক b ঋণাত্মক আৰু a + b ঋণাত্মক। গতিকে এইটো আমাৰ হ'ব পাৰে যিকোনো সংখ্যা, ধৰি লোৱা a = 7, b = -9 যদি লোৱা হয়, a + -9 কৰিলে আমি উত্তৰটো 7 - 9 = -2 পাম, যিটো ঋণাত্মক সংখ্যা। গতিকে চৰ্তটো সিদ্ধ কৰাৰ কাৰণে আমি a = 7, b = -9 ল'ব পাৰোঁ। ঠিক তেনেকৈ 8 নম্বৰটো দিয়া আছে a ধনাত্মক b ঋণাত্মক আৰু a + b = 1। গতিকে ইয়াৰ ক্ষেত্ৰত আমি যদি a = 5, b = -4 লওঁ, তেতিয়া 1 হ'ব লাগে বুলি কৈছে। আমি যদি a + b যোগ কৰোঁ, তেতিয়া কি হ'ব? 5 + -4। ইয়াৰ ক্ষেত্ৰত 5 প্লাছে মাইনাছে মাইনাছ হ'ব, 4 হ'ব, আৰু 5ৰ পৰা 4 গ'লে 1। গতিকে a যদি আমি 5 লওঁ, b যদি -4 লওঁ, তেতিয়া এই চৰ্তটো ধুনীয়াকৈ সিদ্ধ হ'ব। a + b, আমি এনচাৰটো 1 পাম। আৰু বেলেগো ধৰিব পাৰা। ধৰি লোৱা a 6, b তেতিয়া আমি -5 ধৰিব লাগিব, তেতিয়া আমাৰ চৰ্তটো সিদ্ধ হ'ব। গতিকে 6 + -5 = 6 - 5 = 1। গতিকে 6 আৰু -5 ল'ব পৰা যায় এই চৰ্তটো সিদ্ধ কৰাৰ কাৰণে। 9 নম্বৰ চৰ্তটো দিছে a ঋণাত্মক b ধনাত্মক আৰু a + b ধনাত্মক। গতিকে এই চৰ্তটো সিদ্ধ কৰাৰ কাৰণে আমি a = -5 আৰু b = 6 ল'ব পাৰোঁ। যদি আমি a -5, b যদি 6 লওঁ, তেতিয়া কি হ'ব চাই লওঁ। a + b কৰিব দিছে। গতিকে a ঠাইত আমি -5 ল'ম, প্লাছ b মানে হ'ল 6। গতিকে ইয়াৰ যিটো আমাৰ উত্তৰ ওলাব সেইটো হ'ল 1। গতিকে চৰ্তটো সিদ্ধ হৈছে। আমাৰ উত্তৰটো 1 নহয়, ধনাত্মক হ'ব লাগে বুলি কৈছিলে, গতিকে ধনাত্মক হৈছে। a টো -5 আৰু b টো 6 লোৱাতে। যদি আমি a = -7 ধৰি লোৱা, -7 ল'লোঁ, ঋণাত্মক ল'ব দিছে a টো, b টো ধনাত্মক। b টো যদি 3 লওঁ ধৰা, তেতিয়া কিন্তু চৰ্তটো সিদ্ধ নহ'ব। এইটো -7 হ'ব, প্লাছ এইটো 3 হ'ব, তেতিয়া বিয়োগ কৰিলে -4 হ'ব। গতিকে চৰ্তটো সিদ্ধ নহ'ব, ধনাত্মক নহ'ব। আমি এনেধৰণৰ সংখ্যা ল'ব লাগিব, তেতিয়াহে চৰ্তটো সিদ্ধ হ'ব। 10 নম্বৰ চৰ্তটো দিছে a ঋণাত্মক b ধনাত্মক আৰু a + b ঋণাত্মক। এতিয়া প্ৰথমটো দিছিল, 9 নম্বৰটো দিছিল ধনাত্মক আৰু 10 নম্বৰটো দিছে ঋণাত্মক। বাকী কণ্ডিশ্যনখিনি একেই হৈ আছে। গতিকে ইয়াৰ ক্ষেত্ৰত যদি আমি a = 7 লওঁ, b = -8 লওঁ, তেতিয়াহ'লে a + b অৰ্থাৎ 7 + -8 যদি আমি কৰোঁ, তেতিয়াহ'লে 7 - 8 হ'ব, আৰু উত্তৰটো আমি -1 পাম। আৰু এই -1টো ঋণাত্মক অখণ্ড সংখ্যা। গতিকে a আৰু b ক্ৰমে 7 আৰু -8 যদি লওঁ, তেতিয়াহ'লে আমাৰ এই চৰ্তটো সিদ্ধ হ'ব। কিন্তু যদি a = ইয়াৰ নিচিনাকৈ, ধৰি লোৱা a = -5 ল'লোঁ বা -6 ল'লোঁ, আৰু b = যেনিবা 7 ল'লোঁ, তেতিয়া কিন্তু চৰ্তটো সিদ্ধ নহ'ব। তেতিয়া আমাৰ কি হ'ব? -6 + 7 লোৱাৰ লগে লগে উত্তৰটো আমাৰ 1 আহিব, আৰু 1টো এটা ঋণাত্মক অখণ্ড সংখ্যা নহয়, ধনাত্মক অখণ্ড সংখ্যাহে। গতিকে এনেধৰণৰ সংখ্যাবিলাক আমি ল'ব লাগিব যাতে এই চৰ্তটো সিদ্ধ হয়।
a equal to 7 b equal to -8 ল'লে আমাৰ চৰ্তটো ধুনীয়াকৈ সিদ্ধ হ'ব। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে সত্য নে অসত্য লিখা। ইয়াত a b c অখণ্ড সংখ্যা। প্ৰথমটো দিয়া আছে যদি a - b ধনাত্মক তেন্তে a greater than b। এইটো হ'ব সত্য। এইটো কিয় সত্য হয় মই দেখাই দি আছোঁ। ধৰি লওক যিকোনো এটা অখণ্ড সংখ্যা a equal to আমি 6 ল'লোঁ আৰু b equal to 3 ল'লোঁ যাতে a greater than b হয়। এতিয়া যদি আমি a - b কৰোঁ তেতিয়া 6 - 3 হ'ব আৰু এনচাৰটো 3 হ'ব। গতিকে 3 সংখ্যাটো ধনাত্মক পাইছোঁ, সেইকাৰণে এইটো শুদ্ধ হ'ব বা সত্য হ'ব। যদি আমি a সংখ্যাটো সৰু লওঁ, b সংখ্যাটো ডাঙৰ লওঁ, তেতিয়া a - b 3 - 6 হ'ব আৰু উত্তৰটো আমি -3 পাম, অৰ্থাৎ এটা ঋণাত্মক অখণ্ড সংখ্যা পাম। গতিকে এইটো শুদ্ধ হোৱাৰ কাৰণে যদি a - b ধনাত্মক তেন্তে a greater than b হ'ব, a less than b নহ'ব। গতিকে এইটো সত্য। 2 নম্বৰটো দিয়া আছে যদি a - b ঋণাত্মক তেন্তে a greater than b। এইটো অসত্য হ'ব। আমি গমেই পালোঁ যদি আমি a সংখ্যাটো সৰু b সংখ্যাটো ডাঙৰ লওঁ তেতিয়া a - b কৰিলে আমি উত্তৰটো ঋণাত্মক পাম। গতিকে এইটো অশুদ্ধ হ'ব। 3 নম্বৰটো কৈছে যদি a greater than b তেন্তে a plus c greater than b plus c। এইটো সত্য হ'ব। এইটো কিয় সত্য হ'ব সেইটো দেখুৱাই দিছোঁ। যিকোনো সংখ্যা আমি a equal to যদি 7 লওঁ, b equal to 5 লওঁ, কাৰণ a greater than b বুলি কৈছে, গতিকে এটো আমি ডাঙৰ ধৰিব লাগিব, b টো 5 ধৰিব লাগিব বা 7তকৈ সৰু ধৰিব লাগিব। এতিয়া আমাক সুধিছে যে a plus c greater than b plus c হয়। এতিয়া a আমি ধৰিছিলোঁ 7, c আমি যিকোনো এটা সংখ্যা ধৰি লোৱা 2 greater than b টো ধৰিছিলোঁ 5, আমি c টো ধৰিছোঁ 2, c ধৰি লোৱা 2। গতিকে এইখিনিও আমাৰ গ্ৰেটাৰ দেনেই হ'ব। 7 + 2 9 আৰু এইখিনি 7। গতিকে 3 নম্বৰটো হ'ব শুদ্ধ। 4 নম্বৰটো কৈছে যদি a ধনাত্মক তেন্তে a greater than 0। এইটো সত্য হয়েই, সকলোৱে জানে। যদি a টো ধনাত্মক হয় তেতিয়া a টো সদায় শূন্যতকৈ ডাঙৰ হ'বই। 5 নম্বৰটো দিয়া আছে যদি a ঋণাত্মক তেন্তে a less than 0। এইটোও সত্য, কাৰণ যিবিলাক সংখ্যা ঋণাত্মক সেই সংখ্যাবিলাক সদায় শূন্যতকৈ সৰু হয়। এইটো সত্য হ'ব। 6 নম্বৰটো দিয়া আছে যদি a less than b তেন্তে a - c less than b - c। এইটোও সত্য হ'ব। কেনেকৈ সত্য হ'ব? ধৰি লোৱা আমি a equal to 7 লৈছোঁ, b equal to 9। a less than b ল'ব দিছে, সেইকাৰণে a টো 7 লৈছোঁ আৰু b টো 9 লৈছোঁ। আৰু কণ্ডিশ্যনটো দিয়া আছে a - c less than b - c। আৰু c ধৰি লোৱা আমি যিকোনো এটা সংখ্যা 3 ধৰি লৈছোঁ। এতিয়া আমি যদি এই কণ্ডিশ্যনটো মতে কৰি যাওঁ, a equal to 7 ধৰিছোঁ আমি আৰু c equal to ধৰিছোঁ 3, b ধৰিছোঁ 9, c ধৰিছোঁ 3। গতিকে 7 - 3 equal to 4, 9 - 3 equal to 6। গতিকে এইটো কণ্ডিশ্যন আমাৰ মিলি আছে যে 4টো সদায় 6তকৈ সৰু হয়। গতিকে এইটো আমাৰ সত্য হ'ব। 3 নম্বৰ প্ৰশ্নটো দিছে a b c অখণ্ড সংখ্যা বুলি লৈ তলৰ খালী ঠাইবিলাক পূৰ্ণ কৰা। 1 নম্বৰটো দিয়া আছে যদি a greater than b তেন্তে পৰম মান a - b equal to কিমান হ'ব? তাৰ এনচাৰটো হৈছে a - b। এতিয়া a - b কেনেকৈ হৈছে মই দেখুৱাই দি আছোঁ। এই যে চিনটো দিয়া আছে পৰম মান, এইটো হ'ল পৰম মানৰ চিন আৰু ইংৰাজীত ইয়াক মডিউলাছ বুলি কোৱা হয়। মডিউলাছটোৰ অৰ্থ হৈছে ধৰি লোৱা মডিউলাছ 3, অৰ্থাৎ পৰম মান 3 যদি হয় তাৰ এনচাৰটো হ'ব 3 আৰু মডিউলাছ -3 ইয়াৰ এনচাৰটো 3 হ'ব। আমি যদি সংখ্যা ৰেখাডাল লক্ষ্য কৰোঁ, ধৰি লোৱা এডাল সংখ্যা ৰেখা, ইয়াত 0 আছে, 1 2 3, -1 -2
এইফালে -3 মডুলাছটোৱে অৰ্থাৎ পৰম মানটোৱে সদায় এটা সংখ্যাৰ এটা অখণ্ড সংখ্যাৰ শূন্যৰ পৰা কিমান দূৰত্বত অৱস্থিত সেইটো বুজায় ধৰি লোৱা এই মডুলাছ 3 অৰ্থাৎ শূন্যৰ পৰা 3 লৈকে কিমান দূৰ আছে বা কিমান দূৰত্বত আছে এই 3 টো শূন্যৰ পৰা ঠিক তেনেকৈ মডুলাছ -3 এটোৰ অৰ্থটো হৈছে যে -3 সংখ্যাটো শূন্যৰ পৰা কিমান দূৰত্বত আছে গতিকে দূৰত্ব জুখিবলৈ আমি কেতিয়াও মাইনাছৰ ব্যৱহাৰ নকৰো ঠিক তেনেকৈ মডুলাছতো আমি বিয়োগ চিহ্নটো ব্যৱহাৰ নকৰো মডুলাছ -3 ইয়াৰ অৰ্থটো হৈছে যে শূন্যৰ পৰা -3 লৈকে কিমান দূৰ বা কিমান দূৰত্বত অৱস্থিত -3 টো সেইটোৱে বুজায় ইয়াৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ 1 নম্বৰটোৰ ক্ষেত্ৰত ইয়াত দিছে যদি a গ্ৰেটাৰ দেন b তেন্তে a - b ইকুৱেল টু কিমান হ'ব সেইটো যদি আমি চাব যাওঁ ধৰি লোৱা যিকোনো এটা অখণ্ড সংখ্যা 5 a ইকুৱেল টু 5 আৰু আমি ধৰি লৈছো b ইকুৱেল টু 3 a গ্ৰেটাৰ দেন b ধৰি পৰিছে গতিকে আমি a যিটো ধৰিম তাতকৈ b টো সৰু ধৰিব লাগিব এতিয়া যদি আমি মডুলাছ a - b কৰো তেতিয়া হলে a টো আছিল আমাৰ 5 আৰু 3 এতিয়া এইখিনি কৰিলে আমি 2 পাম অৰ্থাৎ এইখিনিয়ে a - b কৰিলে যিখিনি পাম সেইখিনি সংখ্যাই আমি পাম গতিকে এনসাৰটো a - b হ'ব 2 নম্বৰটো দিয়া আছে যদি a লেছ দেন b তেন্তে মডুলাছ বা পৰম মান a - b ইকুৱেল টু কিমান হ'ব ইয়াৰ এনসাৰটো হ'ব -a - b নাইবা b - a ইয়াত কৈছে a লেছ দেন b গতিকে a টো সৰু হ'ব b টো ডাঙৰ হ'ব আৰু ইয়াত দিছে a - b গতিকে যদি b টো ডাঙৰ হয় a টো যদি সৰু হয় তেতিয়া ইয়াৰ এনসাৰটো সদায় মাইনাছত ওলাব এটা উদাহৰণ দিছো ধৰি লোৱা a ইকুৱেল টু আমি 5 ধৰিলো আৰু b ইকুৱেল টু 7 যেতিয়া আমি a - b কৰিম a - b তেতিয়া 5 - 7 হ'ব আৰু সদায় এনসাৰটো ঋণাত্মক হ'ব a টো যদি সৰু লওঁ b টো যদি ডাঙৰ লওঁ ইয়াতকৈ আৰু যদি a - b কৰো তেতিয়া আমাৰ উত্তৰটো সদায় ঋণাত্মককৈ ওলাব ধনাত্মক কেতিয়াও নোলায় গতিকে ইয়াৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ উত্তৰটো হ'ব -a - b বা b - a এইটো কেনেকুৱা হয় ধৰি লোৱা -a - b আমি ধৰিছিলো a মানে 5 এতিয়া মাইনাছ ইয়াৰ ঠাইত আমি 5 দিলো b ৰ ঠাইত দিলো 7 এতিয়া এইখিনি যদি আমি কৰিব যাওঁ -5 + 7 হ'ব এইখিনি মাইনাছ আৰু ইয়াৰ 5 ৰ আগত থকা প্লাসটো পূৰণ হৈ মাইনাছ হ'ব এই মাইনাছটো আৰু এই মাইনাছটো পূৰণ হৈ প্লাস হ'ব গতিকে -5 + 7 এতিয়া এইখিনি যদি আমি কৰিব যাওঁ উত্তৰটো ওলাব আমাৰ 2 আৰু ইয়াত আমাৰ মডুলাছ চিহ্নটো আছিল গতিকে a - b পৰম মান 5 - 2 গতিকে ইয়াতো আমাৰ 5 - 7 সৰি ইয়াতো আমাৰ পৰম মানটো আহিব আৰু মাইনাছটোৰ পৰম মানটো হৈছে 2 গতিকে এই এনসাৰটো আৰু এই এনসাৰটো আমি সেম পালো গতিকে ইয়াৰ এনসাৰটো হ'ব -a - b আৰু b - a কেনেকৈ হয় মই দেখাই দিছো সাপোজ b - a আমি b মানে ধৰিছিলো 7 a মানে ধৰিছিলো 5 এতিয়া ইহতক যদি আমি বিয়োগ কৰো তেতিয়া হলে এনসাৰটো পাম 2 3 নম্বৰটো দিয়া আছে যদি a গ্ৰেটাৰ দেন 2 b গ্ৰেটাৰ দেন 3 আৰু c গ্ৰেটাৰ দেন 0 তেন্তে পৰম মান a - 2 প্লাস পৰম মান b - 3 প্লাস পৰম মান c ইকুৱেল টু কিমান হ'ব ইয়াত কন্ডিশনটো দিয়া আছে যে a গ্ৰেটাৰ দেন 2 মানে a টো সদায় আমি ডাঙৰ ল'ব লাগিব 2 তকৈ b গ্ৰেটাৰ দেন 3 অৰ্থাৎ আমি b টো 3 তকৈ ডাঙৰ ল'ব লাগিব আৰু c গ্ৰেটাৰ দেন 0 অৰ্থাৎ c টো আমি সদায় 0 তকৈ ডাঙৰ ল'ব লাগিব এতিয়া এইখিনি অলপমান মন দিয়া যদি আমি a সংখ্যাটো 2 তকৈ ডাঙৰ লওঁ তেতিয়া হলে ইয়াত যদি আমি যিকোনো এটা সংখ্যা বহাই দিওঁ ধৰি লোৱা 3 বহালো বা 4 বহালো
তেতিয়া এইখিনি যে এনচাৰটো ওলাব সদায় পজিটিভ ওলাব, কাৰণ এটো টুতকৈ ডাঙৰ, গতিকে এইখিনিৰ এনচাৰটো আমি সদায় ধনাত্মক পাম। ঠিক তেনেকৈ আমাক কণ্ডিশ্যনটো দিছিল যে বি গ্ৰেটাৰ দেন 3 হ'ব লাগিব। যদি আমি ইয়াত 3তকৈ এটা ডাঙৰ সংখ্যা লওঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো আমি ধনাত্মক পাম। ঠিক তেনেকৈ চি কণ্ডিশ্যনটো দিয়া আছে আমাক চি গ্ৰেটাৰ দেন 0, গতিকে ইয়াত যদি আমি 0তকৈ ডাঙৰ সংখ্যা লওঁ এইটো আমাৰ এটা ধনাত্মক সংখ্যাই হ'ব। গতিকে এইখিনি যদি আমি কৰোঁ ধনাত্মক সংখ্যা কিবা এটা পাম, এইখিনি যদি কৰোঁ কিবা এটা আমি ধনাত্মক সংখ্যা পাম, আৰু এইখিনি যদি কিবা এটা কৰোঁ কিবা এটা যদি সংখ্যা বহাওঁ 0তকৈ ডাঙৰ তেতিয়াহ'লে এইটো আমি ধনাত্মক সংখ্যা পাম। এতিয়া মডুলাছ চিন যিহেতু আছে গোটেইকেইটা আমাৰ ধনাত্মকেই হ'ব, অৰ্থাৎ মডুলাছ চিনকেইটা ডাইৰেক্টলি উঠি যাব। এতিয়া কেনেধৰণৰ হ'ব চোৱা, আমাক দিয়া আছিল যে a - 2 প্লাছ মডুলাছ b - 3 প্লাছ মডুলাছ c। এতিয়া যিহেতু এইটোও ধনাত্মক, এইটোও ধনাত্মক, এইটোও ধনাত্মক, আৰু মডুলাছ চিন যিহেতু আছে আমি ডাইৰেক্টলি ইকুৱেল টু a - 2 প্লাছ b - 3 প্লাছ c লিখিব পাৰোঁ। এতিয়া a প্লাছ b প্লাছ c এইকেইটা আমি যোগ কৰিম, a প্লাছ b প্লাছ c, আৰু বাকী থাকিল কি -2 আৰু -3, গতিকে -2 আৰু -3 কৰিলে আমি -5 পাম, আৰু এইটোৱে হ'ল উত্তৰ।